Hello guys. Hello guys. আমি এনেকে কৈ আছো আৰু এনেকে কৈ আছে সব কেনেকুৱা লাগিছে আপোনাৰ কেনেকে কৈ যদি এনেকে কওঁ তাৰপিছত এখন চফা হৈ যাব চফা দেখা দিব নেকি চব কালি আমি জ্বলালো পুৰিলো ক'লা ক'লাই লাগি গৈছে বাম্বালো কালি আমি এনেকৈ জুইত পুৰিছিলোঁ সেইটো কৈছা জানো কালি আমি জুইত পুৰিছিলোঁ এইটো চব এতিয়া কি কৈছা চাইখিনি এৰুৱাইছা নেকি চাইখিনি এৰুৱাইছোঁ কেনেকৈ এৰুৱাইছা দেখাই দিয়া আকৌ ৰাইজক এনেকৈ কটাৰীয়ে এৰুৱাইছোঁ এনেকৈ কৰি দেখুৱাই দিয়া তুমি এনেকৈ এৰুৱাইছোঁ এনেকৈ চফাই গৈছে অলপমান চব সঁচাই গাইছ বন্ধু বান্ধৱীসকল মই কওঁ নহয় আমাৰ নাতিটো দেখিছে নাই মানুহে ক'লে এতিয়া ভাবে নাতিটো আইতাকে লগত লগাই লয় ভাবে মই নলগাওঁ নহয় মোৰ নাতিকেইটা এনেকুৱাই এটা কমি নহয় তিনিটা আছে তিনিটা ভিতৰত মোক দেখিলে মোক লগ পালে গোটেইকেইটা একেই হৈ যায় এটা মামাকৰ ঘৰত বেছিকৈ থাকে আহিব লাগিলে লগ পাব লাগিলে সেইটো একদম পাগলা নিচিনা একদম হৈ যায় ইমান মানে মোৰ লগত লাগে মই কি কৰিম আকৌ সেইখিনি মইতো সিহঁতক নাহিবি ওচৰলৈ বুলি ক'ব নোৱাৰোঁ আৰু নাতিকেইটা মোৰ মৰম হৈছে এতিয়া কালি এনেকৈ গধূলি কেৰাহীখন অকণমান জুইৰে পুৰি ল'লোঁ পুৰি কিনে আজি বেলেগ পদ্ধতিটো একো নাজানো মোবাইলত সেই দিয়ে আমি সেইবিলাক কৰিবলৈ যোৱা নাই নাজানো সেইবিলাক আৰু কৰি থাকিবলৈ সময় নাই নোৱাৰোঁ দেখিছে নহয় ল'ৰা মাকৰ নিচিনাই এটি অনবৰত লাগিয়ে থাকে মাকে নাই ঘৰ মাক এজনী ঘৰত বৰ্তমান নাই ঘৰলৈ গৈছে মাকৰ ঘৰত ল'ৰা ৰুবলৈ আমি এতিয়া দুটিয়ে আছোঁ এতিয়া ল'ৰাটো ক'ত খেলম যিকোনো এনেই মাক থাকিলেও নাথাকিলেও একেই বাৰু সিহঁতি মনত লাগি থাকে কালি পুৰি কিনে কেৰাহীখন বহুত তেলীয়া হোৱা দেখি অকণমান পুৰিলোঁ পুৰি কিনে কালি গধূলি পুৱাৰ কাৰণে চফা নকৰিলোঁ এতিয়া অকণমান চফা কৰিছোঁ একেবাৰে নহ'লেও মানে পূৰা অকণমান চফা হ'ব খোৱাটো নহয় কাৰণ কেলৈ বহুত বেছি তেলৰ চিকুটি লিকটীয়াকৈ লাগি গৈছিলে কেৰাহীটো চুলেই বেয়া লাগে গতিকে সেই অকণমান চফা কৰোঁ বুলি কৰিছোঁ নাতিটোৰ লগত লাগিছে নাতিটোৱে দেখিছে নাই এয়া গোটেইটো অৱস্থাই নাই ইয়াত সি এতিয়া সৰুটি লৈ লৈছে মই ডাঙৰটি লৈ লৈছোঁ আৰু এটি আছে এতিয়া চফা কৰিব ভাগুন তোমাৰ বুকুৰ তুমি যে বৰ কুকান বৰৰ নিয়ৰে বেজাজবা নামি মোলে কটি পুৱা কামৰ সময়ত ডিষ্টাৰ্ব দিয়ে অলপ প্ৰব্লেম হয় কৰিলোঁ কি তেনেকৈ কৰিছোঁ আৰু কষ্ট হৈছে এইখিনি ওলাবলৈ কিবা সহজ পদ্ধতি আছে নেকি ৰাইজ ক'বচোন মাজি এটা লা দিয়া মই ধুওঁ দিয়া বেটা মই ধুওঁ দিয়া আকৌ নহয় তুমি নালাগে এখন গোটেই গাটো চাই লাগিব এতিয়া কি কৈছা বেটা মই গা ধুই কিনে আহি গ'লো আৰু মই এখন দেখাই যোৱা চফা হৈ গ'ল অকণমান চফা হ'ল দেই বহুত ক'লা হৈ আছিলে সঁচাকৈ দেই এইখন দেখিছে নহয় আপোনালোকে একদম ল'ৰাটো কেনেকৈ লৈ যায় ধুও বুলি নেলাগে বুলি ক'লে কথা মোৰ একদম কাম কৰিবলৈ বিচাৰে কাৰো লগত খেলিবলৈ লগ চগ নাই যে মোৰ লগতে এনেকৈ লাগি থাকে এয়া সৰুখন চফা হ'ল নাই বেটা চাওঁ পাছফালেও চফা হ'ল আগফালেও চফা হ'ল এখন চফা হ'ল আগতকৈ চফা হ'ল আৰু আগতে বহুত বেছি ক'লা হৈ আছিলে এতিয়া তুমি গা পা ধুই একদম সম্পূৰ্ণ আজৰি হৈ গ'লা চফা হৈ গ'লা আচ্ছা এতিয়া তুমি কি বিস্কুট খাবা তাৰপৰা আৰু শুবা অ'কে হ'ব তেতিয়াহ'লে বাই বাই কৈ দিয়া মোক এইটো চাবা দেই তোমালোকে লাইক কমেণ্ট কৰিবা বুলি ক'ব লাগে আজিলৈ বাই বাই আমাৰ নাতি বিক্ৰম যেতিয়াই দেখুৱাই দিলে আপোনালোকক কেৰাহীকেইখন মই মাকে ভিডিঅ' কৰে ময়ো কেতিয়াবা কৰোঁ এইটো কওঁ মই ভিডিঅ' কৰোঁ এটা ভিডিঅ' কৰা এটা বুলি কয় মই এইখিনি কৰিম এটা ভিডিঅ' কৰি দিয়া বুলি কওঁ মই সেইকাৰণে